আমার একেবারে গভীর চিন্তার মগ্ন হয়ে পড়েছি। আমি যেন তার কিবা খাইবে পাবো। প্রভু, এক ভয়ঙ্কর বিপদে সম্মুখীন হয় ব্রহ্মা বিষ্ণু মহেশ্বরে একেবারে উপস্থিত হয়ে পড়েছে। এমাত্র মহাকাল আবির্ভাব হই মহাপ্রলয়ের আশ্চর্য না মহাপ্রলয় মহাসাগরের জলধারায় সমস্ত পৃথিবী ডুবাই পেলাম। কোনো বাসী না থাকি বলে বলে মাত্র দৈত্য অক্ষর বলে একেবারে ভয়ঙ্কর হয়েছিল। কি দেখে জানাই তো এইগুলো সংসাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময়ত প্ৰমোদ কৰিছ। দুষ্ট দমন আৰু আনুমাত্ৰটো পালন কৰিবই লাগিব। আপুনি কথাটো বৰ বাতিলকৈ ভাবনা। আপুনি ভাবি চাইছে দেৱনী প্ৰভু, ধ্বংস বৈধ সৃষ্টি পুনৰ জানো কিমান সহজ? অৱশ্যে আপুনি ঠিকেই কৈছে, আপুনি ঠিকেই কৰিছে। কিন্তু জনাৰ কিয় এই মহাপুৰুষ পৃথিৱীত কোনোৱে বাচি নাথাকিব জানো? নহয় দেৱনী, মহাকালে কৈ গ'ল মহাকালি কি গ'ল? মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যবত কিন্তু এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। আপুনি কিন্তু ঠিকেই কৈছে প্ৰভু। জন্মদিবৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰাজা বলো, তেওঁৰ দ্বাৰাই পুনৰি সৃষ্টি ৰক্ষা কৰিব পাৰিব। কেনেকৈ দেৱনী? চলনা চলনাকাৰী নিশ্চয় চলনাত পাৰিব। এই কথা মই আগেই জানিব লাগিছিল। কিন্তু জনাই সৃষ্টি আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ। তথাপিতো নজনাৰ ভাও ধৰি এই ৰাসক কৰিছা যেতিয়া অৱশ্যেতো ক'বই লাগিব। শুনক প্ৰভু, মই কওঁ এই মহাপুৰুষ আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। এই কেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় কৰি তাৰ ৰক্ষাৰ ব্যৱস্থা কৰিলেই পুনৰি বিলম্ব সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি তাৰেই পৰিকল্পনা কৰি আছো। সময়তে ব্যৱহাৰ কৰিব লাগিব। এনেদৰে মাঝি সময়ে বুদ্ধি থাকিবলৈ নাপাহৰিব। এই বাচ্চা আপুনি নর সমাজত কিয় কয়? আপোনাৰ আইতা সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ অপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰলৈ প্ৰস্তুত।
Oh